নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ মই আপোনালোকৰ মাজলৈ আহিছোঁ এটি নতুন ৰেচিপি লৈ। আজি ৰেচিপিটো হ'ব মেগীৰ। মই মেগীটো সিজাই লৈছোঁ। মেগীৰ মই মঞ্চুৰিয়ান আজি বনাম। আপোনালোকক দেখাব বিচাৰিছোঁ মই কেনেকৈ মেগীৰ মঞ্চুৰিয়ানটো বনাওঁ। মই মেগীটো সিজাই লৈছোঁ 2 পেকেট। এই মেগী মছলা 2 পেকেট, আদা বটা আৰু নহৰু 2টা, পিঁয়াজ, বিলাহী 1টা, জলকীয়া 3টা, গাজৰ 1টা, কণী 1টা আৰু এয়া হৈছে মোৰ ময়দা, এয়া চাউলৰ গুড়ি। মই এইখিনি ইয়াতে ব্যৱহাৰ কৰিম। আৰু এয়া টমেটো চচ, এয়া চয়া চচ। আপোনালোকে মেগীটো জেনেৰেল খাই পাইছে এনে নুডলছ কৰি, কিন্তু মেগী মঞ্চুৰিয়ানটো কেনেকৈ বনায় সেইটো চাগে বহুতে নাজানে। সেয়ে মই ভাবিলোঁ আজি মই আপোনালোকক দেখাই দিওঁ কেনেকৈ মই মেগী মঞ্চুৰিয়ান বনাওঁ। খাবলৈ খুবেই টেষ্টি হয়। আৰু এটা কথা মই ক'বলৈ ইয়াতে খুজিছোঁ যে মোৰ এই ৰেচিপি গ্ৰুপটোত মই শিশুৰো দিওঁ, শিশুৰ ৰেচিপিবিলাকো বনাই দেখুৱাওঁ। হয়তো মোৰ 2-3 দিন লেট হ'ব পাৰে। 3টা ভিডিঅ' মই জেনেৰেল এনেকুৱা ভিডিঅ' দিম, তাৰে পিছত শিশুৰ ভিডিঅ'বিলাক দিম। মই মোৰ শিশুক কেনেদৰে খুৱাওঁ, কি বনাই খুৱাওঁ, সেই তেনেকুৱা ভিডিঅ' মই 3টা এই ভিডিঅ' যোৱাৰ পাছত দি দিম। আৰু হয়তো কেতিয়াবা 4টা ভিডিঅ'ও যাব পাৰে। আপোনালোকে নাভাবিব যে মই শিশুৰ ৰেচিপিটো নিদিম বুলি। মই দিম। আৰু আপোনালোকে এতিয়া চাই থাককচোন মই কেনেকৈ কি কৰোঁ। গাজৰটো মই ৰুকি ল'ম আৰু বিলাহীটো সৰু সৰুকৈ কুটি ল'ম। আৰু পিঁয়াজটো 2টা পিঁয়াজ, এটা পিঁয়াজ মই গ্ৰেভিৰ কাৰণে ৰাখিম আৰু এটা পিঁয়াজ মই ৰুকি ল'ম। এতিয়া বলকচোন কেনেকৈ কি কৰোঁ। এয়া মোৰ হৈ গ'ল বিলাহী কুটা, পিঁয়াজ ৰুকি দিলোঁ আৰু গাজৰ ৰুকি দিলোঁ। এতিয়া মই ইয়াতে দিবলৈ যাই আছোঁ অকণমান চয়া চচ। একদম অলপমান দিছোঁ। চয়া চচটো দিলে তাৰমানে কোমল হৈ যায় মেগীখিনি। এতিয়া মই এইখিনি এনেকৈ মাখি দিম। আপোনালোকৰ বনাই খাই চাবচোন, বহুত ধুনীয়া হয়। মেগীটো যিহেতু আমি মেগী বনাই খাওঁ, এইটো বেছি খাই সোৱাদ লাগে মেগী মঞ্চুৰিয়ানটো। এতিয়া মই ইয়াতে দি দিম মই কুটি থৈ দিয়া বিলাহীখিনি। ইয়াতকৈ মিহি কৰিব পাৰিলে ভাল। আৰু গাজৰটো ৰুকি দিয়াখিনি মই দি দিলোঁ। আৰু ইয়াতে পিঁয়াজখিনি। এতিয়া মই ইয়াতে দিবলৈ যাই আছোঁ মেগী মছলা যে থৈ দিছিলোঁ সেইখিনি। মই মেগী মছলা 2 পেকেটে মই দি দিম ইয়াতে, তেতিয়া খাই ভাল লাগে। মোৰ ভিডিঅ'বোৰ ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। তেতিয়া মোৰ আন ভিডিঅ'বোৰ পাই থাকিব ছাবস্ক্ৰাইব কৰিলে। ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আহি থাকিব, আপোনালোকে পাই থাকিব। মেগী মছলাটো মই দি দিলোঁ। এতিয়া মই দিবলৈ যাই আছোঁ ধনিয়া গুড়া আৰু আদা নহৰু যে পেষ্ট কৰি থৈ দিছিলোঁ সেইখিনি মই দি দিলোঁ। আৰু অকণমান জলকীয়া গুড়া, কালাৰটোৰ কাৰণে মই জলকীয়া গুড়া ইউজ কৰিছোঁ। আৰু এতিয়া মই অকণমান সোৱাদ অনুযায়ী নিমখ অলপমান দিলোঁ। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। আপোনালোকে ইয়াতে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। মই কেঁচা জলকীয়া ব্যৱহাৰ কৰা নাই ইয়াতে, যিহেতু গ্ৰেভিটো বনালে মই কেঁচা জলকীয়া ইউজ কৰিম, সেই গতিকে মই ইয়াতে দিয়া নাই জলকীয়া। আপোনালোকে দিলে দিব পাৰে। এতিয়া এইখিনি ভালকৈ মঠি ল'ব লাগিব যাতে ভিতৰলৈকে মছলা গোটেইখিনি সোমাই যায়। আমি ব্যৱহাৰ কৰা মছলা গোটেইখিনি। আপোনালোকে জিৰা গুড়া থাকিলে জিৰা গুড়াও দিব পাৰে আৰু ইয়াতে ধনিয়া পাতো দিব পাৰে। বৰ্তমান মোৰ তাতে নাই, সেই গতিকে মই দিয়া নাই ধনিয়া পাত। আৰু জিৰা গুড়াটো মোৰ তাতে বৰ্তমান নাই, সেইকাৰণে মই দিয়া নাই।
এতিয়া মই এইখিনি ভালকৈ মঠি লওঁ। ইয়াতে মই এতিয়া কণীটো দি দিলোঁ। এতিয়া মই দিবলৈ যাই আছোঁ ময়দা। আপোনালোকে ময়দা নাথাকিলে চুজিও দিব পাৰে আৰু কৰ্ণফ্লাৱাৰো দিব পাৰে আৰু চাউলৰ গুড়িটো মই জেনেৰেল চাউলৰ গুড়িটো ইউজ কৰিছোঁ, যিটো আমি সাধাৰণতে খাওঁ ভাত, সেইটো মই ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ভালকৈ দি এনেকৈ লাহে এনেকৈ ভালকৈ ফেটিব লাগিব, যাতে ভিতৰলৈকে মছলা গোটেইখিনি সোমাই যায়। মই এতিয়া ভালকৈ ফেটি লওঁ। এয়া মোৰ হৈ গ'ল। এতিয়া মই এনেদৰে লাড্ডু কৰি যাম। আৰু বেলেগ শ্বেপো দিব পাৰে, সেইটো আপোনালোকৰ কথা। আপোনালোকে কেনেকুৱা কোনটো শ্বেপ দি ভাল পায়, এনেকৈ মই বনাই যাম। মেগীটো যাতে গোটেই গুড়া হৈ যায়, এনেকৈ সৰু সৰু হৈ যায়, সেইটো বস্তু আপোনালোকে লক্ষ্য কৰিব আৰু বেছিকৈ নিসিজাব। এনেকৈ মই লাড্ডু কৰি যাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই বাৰু কেনে পায় মোক জনাবচোন মোৰ কমেণ্ট বক্সত। মেগীটো যিহেতু সকলোৰে প্ৰিয়, সেই গতিকে মই আজি মেগী মঞ্চুৰিয়ানটো লৈ আনিলোঁ। মই ভাবিলোঁ যে আজি মেগী মঞ্চুৰিয়ানটোৱে লৈ যাওঁ। এনেকৈ মই বাকীবোৰো লাড্ডু কৰি যাম। এয়া মোৰ হৈ গ'ল গোটেইকেইটা কৰা। এতিয়া মই কেৰাহীটো বহাইছোঁৱে। এতিয়া মোৰ তেল গৰম হৈছে। এতিয়া মই এটা এটাকৈ এনেকৈ দি যাম। এইটো বনাই খাই চাবচোন, বহুত ধুনীয়া লাগে খাই। আৰু মোক জনাব খাই কেনে পালে, তেতিয়াহে মই গম পাম যে খাই আপোনালোকে ভাল পালে নে বেয়া পালে। এনেকৈ মই দি যাম এটা এটাকৈ। আপোনালোকে ইয়াতে বিলাহী যদি নাই, তেতিয়াহ'লে বিলাহী নিদিলেও কথা নাই। তাৰপিছত যে আৰু গাজৰটো নাথাকিলেও কোনো কথা নাই। এইখিনি বস্তু কেৱল দি দিব, থাকিলে তাৰমানে অকণমান টেষ্টটো বেলেগ উঠে। এই গোটেইখিনি বস্তু একেলগে দিলে খাই এটা বেলেগ টেষ্ট উঠে। আৰু কণীটো দিলে দিব পাৰে, নিদিলে নাই। মোৰ আছে বাবে মই দিলোঁ। এইখিনি গোটেইখিনি ৰঙচুৱাকৈ ভাজিব লাগিব। বিলাহীটো মোৰ সৰু হ'ব লাগিছিল, মোৰ ডাঙৰ হৈ গ'ল। এনেকৈ লৰাই থাকিম। জুইটো কম জুইত ভাজিব আপোনালোকে। ময়ো কম জুইয়ে দিছোঁ। এয়া মোৰ হৈ গ'ল পাস্তা। কি ধুনীয়া হৈছে দেখিবলৈ, চাওকচোন। আৰু এতিয়া মই ইয়াতে আৰু পাস্তা দি দিছোঁ। এই পাস্তাও হওঁ যেন হৈছে। আপোনালোকে এনেকৈ বনাবচোন। এয়া মোৰ হৈ গ'ল মঞ্চুৰিয়ান মেগীৰ। এতিয়া মই গ্ৰেভিটোৰ কাৰণে যাওঁগৈ বলকচোন। ইয়াতে মই এতিয়া দিবলৈ যাই আছোঁ পিঁয়াজ। মই কুটি থৈ দিছিলোঁ পিঁয়াজ। তেতিয়া আপোনালোকে কেপচিকামো দিব পাৰে, গাজৰো দিব পাৰে। মই গাজৰ দিয়া নাই, আৰু যিহেতু মঞ্চুৰিয়ান কেইটা বনাওঁতে মই দিছোঁৱে ব্যৱহাৰ কৰিছোঁ গাজৰ, সেই গতিকে মই দিয়া নাই। আৰু কেপচিকাম মোৰ তাত নাই, সেই গতিকে মই কেপচিকামো ব্যৱহাৰ কৰা নাই। এতিয়া মই ইয়াতে দিবলৈ যাই আছোঁ কুটি থোৱা নহৰু আৰু জলকীয়া। মই নহৰু অকণমান দিছোঁ আৰু জলকীয়া মই 2টা দিছোঁ। আৰু এতিয়া ইয়াতে দিম মই অকণমান একদম সামান্য পৰিমাণৰ চয়া চচ।
যদি আপোনালোকৰ কাষত চয়া চচ নাই নিদিলেও কোনো কথা নাই, চয়া চচটো দিলে অকণমান গোটা ভাৱটো আহে, সেই গতিকে মই দিছোঁ। আৰু ইয়াতে এতিয়া অলপমান টমেটো চচ দিম। এতিয়া দিম অকণমান জালুকৰ গুড়ি, অকণমান জলকীয়া গুড়ি, অকণমান ধনিয়া গুড়ি। এতিয়া দিম মই এইখিনি ধুনীয়াকৈ লৰাই দিম। নিজৰ সোৱাদ অনুসৰি মই এতিয়া নিমখ দিবলৈ যাই আছোঁ। অকণমান নিমখ দিলোঁ। আপোনালোকে ফুড কালাৰ দিব বিচাৰিলে ফুড কালাৰ দিব পাৰে, বিটৰ ৰসো দিব পাৰে, ভাল। মই আজি দিয়া নাই। এনেকৈ মই অলপ সময় ইয়াত মই এটা বিলাহী এটাও কুটি দিলোঁ, এটা বিলাহী দিছোঁ। এতিয়া মোৰ হৈ গ'লে এইটো কালাৰটো আহিছে চয়া চচ দিয়াৰ বাবে আৰু টমেটো চচ দিয়াৰ বাবে। এনেকৈ লগাই আছোঁ। এতিয়া মই দিবলৈ যাই আছোঁ ময়দাৰ ঘোল। আগতে মই কৰি থৈ দিছিলোঁ, সেইখিনি অলপমান দি দিলোঁ। এয়া দি দিলে অকণমান থুপথুপীয়া টাইপৰ হয়। এতিয়া মই ইয়াতে মই অলপমান পানী দিবলৈ যাই আছোঁ। পানীটো আপোনালোকৰ ইচ্ছা অনুযায়ী দিব। পানীটো আপোনালোকে যদি বেছি কম গ্ৰেভি খাব বিচাৰে তেতিয়াহ'লে কম পানী ব্যৱহাৰ কৰিব, আৰু বেছি গ্ৰেভি কৰিব বিচাৰিলে তেতিয়াহ'লে পানী বেছিকৈ দিব। কালাৰটো দেখিছেনে কি ধুনীয়া হৈছে কালাৰটো। আপোনালোকৰ ঘৰত এনেকৈ বনাই খাই চাওকচোন। এনেকৈ অলপমান লৰাই আছোঁ মই। এয়া মোৰ গ্ৰেভিটো হৈ গ'ল। এতিয়া মই মঞ্চুৰিয়ানকেইটা এনেকৈ দি যাম এটা এটাকৈ। পানীটো নিজৰ ইচ্ছা অনুযায়ী দিব। আপোনালোকে কিমান পানী দি খাই ভাল পায় আৰু কিমান কম পানী দি খাই ভাল পায় সেইটো নিজৰ ইচ্ছা অনুযায়ী, আৰু জলকীয়াটো আপোনালোকৰ ইচ্ছা অনুযায়ী। মই ইয়াতে অকণমান গৰম মছলা দিলোঁ, আৰু গৰম মছলা দি মই গেছটো অফ কৰি দিলোঁ। যিহেতু মোৰ হৈ গ'ল বৰ্তমান মঞ্চুৰিয়ান। দেখিবলৈ পাইছেনে কি ধুনীয়া হৈছে। আৰু এটা কথা মই জনাবলৈ লৈছোঁ ইয়াতে মই যিহেতু সৰু বাচ্ছাৰো মই ৰেচিপি ভিডিঅ'বোৰ দিওঁ, আৰু যিসকলে সেই ভিডিঅ'বোৰ চাই সেইসকলক মই কৈছোঁ যে মোৰ এই সৰু বাচ্ছাৰ ভিডিঅ'বোৰ দুদিনমান পলম হ'ল এইবাৰ দিওঁতে। আপোনালোকে চিন্তা নকৰিব, মই 4টা এনেকুৱা ৰেচিপিৰ ভিডিঅ' দিম, তাৰে মাজতে মই শিশুৰ ভিডিঅ'টো দি দিম, আৰু কেতিয়াবা হয়তো 3টা ভিডিঅ' দি দিব পাৰোঁ। আপোনালোকে কেৱল মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মোৰ হৈ গ'ল মেগী মঞ্চুৰিয়ান গ্ৰেভিৰ সৈতে। দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ। আপোনালোকে এনেকৈ বনাই খাই চাব, আৰু খাই চাই কেনে পালে মোক জনাব মোৰ কমেণ্ট বক্সত। আৰু মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।